हेलो एवरीवन स्वागतम जनाइছো जॉलीवुड थिंग्स লৈ আৰু আজি আমি ৰিভিউ কৰিম क्या करें सबकी आती नहीं हमें आती नहीं एनीवेज আজি আমি ৰিভিউ কৰিম হিৰো পান্তি 2 ট্ৰেইলাৰটো আৰম্ভণিতে নৱাজুদ্দিন সিদ্দিকীক বেক সাইডৰ পৰা দেখায় আৰু এই মুভিখনত নৱাজুদ্দিন সিদ্দিকীৰ নাম হৈছে লালা লালা নহয় লেলা লেলা নেকি লেলা লেলা সাইবাৰ ক্ৰাইমৰ জাদুকৰ হয় বুলি ট্ৰেইলাৰটোত কয় আসলতে হয়তো নহয় নাজানো ট্ৰেইলাৰটোত কৈছে যে লেলা সাইবাৰ ক্ৰাইম কি দুনিয়া কা জাদুকৰ আৰু তাৰ পিছতে মোৰ ফেভাৰিট টাইগাৰ শ্ৰফক দেখুওৱা হয় আৰু টাইগাৰ শ্ৰফৰ মুভিখনৰ নাম হৈছে বাবলু আৰু তাৰ পিছতে টাইগাৰ শ্ৰফে এটা ডায়লগ দিয়ে যে বাবলু ঢুঁढने से नहीं किस्मत से मिलता है वाह एकदम मास मसाला एंटरटेनिंग डायलॉग दिसे एकेबारे আৰু এটা ডায়লগ আছে কি अरे क्या करें सबकी आती नहीं हमें आती नहीं छोटी बच्ची हो क्या বন্ধ কৰা এইটো প্লিজ বন্ধ করো ये আৰু সেই ডায়লগটোৰ পিছতে ছোটি বাচ্চি হে নহয় বাবলু ঢুঁढने से मिलता है এইটো ডায়লগৰ পিছতে গাড়ী দুখন লেম্বৰগিনি এখন তলত আৰু এখন ওপৰত 360 ডিগ্ৰী ঘূৰি আছে ওপৰত হাৱাতে ঘূৰি আছে তো কেনেকৈ ঘূৰিছে নাজানো কিন্তু টাইগাৰ শ্ৰফে কেনেকৈ কৰিলে মই নিজে নাজানো ওপৰত দোচাখনত ধৰিবলৈ টাইগাৰ শ্ৰফে 360 ডিগ্ৰী ঘূৰি আছে লেম্বৰগিনিখন উৰি আছে স্লো মোশন আপোনালোকে চাব পাৰিব ট্ৰেইলাৰত এইটো কেনেকৈ হ'ল মই নিজে নাজানো আৰু তাৰ পিছতে এন্ট্ৰি হয় এই মুভিখনৰ হিৰোইন তাৰা সুতাৰিয়া তাৰে নেক্সট সিনটোতে এজনী ছোৱালীয়ে টাইগাৰ শ্ৰফক কয় পুল ডাউন ইউৰ পেন আৰু টাইগাৰ শ্ৰফে খুলি দিয়ে আৰু তাৰা সুতাৰিয়া চাই থাকে এনেকৈ এনেকৈ তাৰ পিছৰ সিনটোতে নৱাজুদ্দিন সিদ্দিকীয়ে টাইগাৰ শ্ৰফৰ ফালে এনেকৈ কিবা এটা পেলাই দিয়ে আৰু কয় ফটি ফটনে से पहले अगर फटने की ना फटी तो क्या फटे হয়নে শ্বুটিং বহুত জাগাত কৰা হৈছে যেনেকৈ ৰাছিয়া আফ্ৰিকা চাইনা ইজিপ্ট ওভাৰঅল ট্ৰেইলাৰটোৰ কথা যদি ক'ব লাগে ট্ৰেইলাৰটোত বেছিখিনি একো মানে দেখুওৱা নাই খালি একশ্যনছে দেখাইছে মানে কাহিনী বেছিকৈ ৰিভিল কৰা নাই ভালে কৰিছে এইটো আৰু একশ্যনছৰ কথা যদি কওঁ টপ ক্লাছ একশ্যন দেখা পালোঁ ইয়াতে গাড়ীৰো আছে মানে কি স্পৰ্টছ কাৰ দেখাইছে আৰু মানে ভাল লাগিছে চাই পেলাই আৰু টাইগাৰে লাষ্টতো আৰু আপোনালোকে জানে ছিক্স পেকটো দেখাবই লাগিব নেদেখালে আৰু মুভি কেনেকুৱা হ'ব এই টাইগাৰ শ্ৰফ এতিয়া লাহে লাহে চালমান খানৰ মানে ষ্টাইল ফ'ল' কৰি আছে আৰু তাৰ এতিয়ালৈকে মানে আপোনালোকে চাব পাৰে এখনো মুভি নাই য'ত সি নিজৰ ছিক্স পেক্স দেখুওৱা নাই গোটেই মুভিতে লাষ্টত পুৰা টি চাৰ্ট খুলি আবি তো মানে ষ্টাৰ্ট কিয়া এনেকৈ খুলি দেখাই দিছে তো অভাৰঅল যদি ট্ৰেইলাৰটোক ৰেটিং দিব লাগে মই 3 ষ্টাৰ দিম আউট অফ 5 ঠিকে আছে বেছি বেয়াও নহয় তো মুভিখন ৰিলিজ দিব 29 এপ্ৰিলত সেইদিনা গম পাম আৰু মুভিখন কেনেকুৱা হৈছে কিমান ভাল হৈছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ ছাপোৰ্ট কৰি যাব ধন্যবাদ A haunted house. If you'll just take it out.